বৰমুডা ট্ৰায়াংগলক কিয় ভূতীয়া ঠাই এটা সাতিৰ ঠাই বা ছুপাৰ নেচাৰেল পাৱাৰ থকা ঠাই বা দৈবিক শক্তি থকা ঠাই বুলি কিয় কোৱা হয় আজিৰ ভিডিঅ' আলোচনাটো সম্পূৰ্ণকৈ ভিডিঅ'খন চাই থাকা ওকে তো ইয়াৰ সাইণ্টিফিক কাৰণ কি এই বিষয়ে আলোচনা কৰিম ওকে তো প্ৰথমে জানি ল'লে বৰমুডা ট্ৰায়াংগলৰ বিষয়ে ঠিক আছে এই বৰমুডা ট্ৰায়াংগলটো কি হয় ফ্লৰিডাৰ পৰা আৰম্ভ কৰি কিউটৰিকো আৰু বৰমুডা এই তিনিটা কাউণ্ট্ৰি কি আছে আগুৰা আছে মোটামুটি 3 লাখ কিলোমিটাৰ আগুৰা আছে তো ওকে তো এইটো আটলান্টিক মহাসাগৰত অৱস্থিত বৰমুডা ট্ৰায়াংগলক ছুপাৰ নেচাৰেল পাৱাৰ কোৱাৰ কাৰণ কি এই বিষয়ে জানিবলৈ প্ৰথমে ইতিহাসৰ বিষয়ে জানিব লাগিব ঠিক আছে তো মই প্ৰথমে ইতিহাসৰ বিষয়ে আলোচনা কৰিম ইয়াৰ প্ৰথম ঘটনাটা কোনটো আছে ঠিক আছে 1498 খ্ৰীষ্টাব্দত ক্ৰিষ্টফাৰ কলম্বাছে যেতিয়া নিজৰ জাহাজখন বৰমুডা ট্ৰায়াংগলৰ ওচৰত কি কৰি যাত্ৰা কৰি আছে সেই সময়ত হঠাতে কিছুমান মানে ঘটনা ঘটিছিল বহুত ৰহস্যময় ঘটনা বা আচৰিত ঘটনা ওকে তো হঠাতে আকাশত ক'লা মেঘ বিজুলী ঢেৰেকণিৰ শব্দ আৰু সাগৰত ঢৌ আৰু স্ৰোত বহুত হৈছিল বেছি হৈছিল তাৰ পৰা নিজৰ জাহাজখন মানে খ্ৰীষ্টফাৰ কলম্বাছৰ জাহাজখন নিয়ন্ত্ৰণ হেৰিবলৈ আৰম্ভ কৰিছিল আৰু হঠাতে তাৰ লগত যিখন মানে এটাই যন্ত্ৰ আছিল মানে ডাইৰেকশ্যন নিৰ্ণয় কৰা এইটো আছিল কম্পাছ এই ডাইৰেকশ্যন যন্ত্ৰখন মানে যিটো কম্পাছ আছিল এই কম্পাছখনৰ নিজৰ কাম ভাল কৰি কৰা নাই ওকে কম্পাছ সদায় নৰ্থৰ ফালে মুভ কৰি থাকে কিন্তু নৰ্থৰ ফালে মুভ কৰা নাই পলট কৰি আছিল ওকে আৰু ইয়াৰ লগত আৰু এটা ঘটনা ঘটিছিল 1964 ভিনচেণ্ট গেডিছ নামৰ এজন ব্যক্তিয়ে নিজৰ মেগাজিনত এই বৰমুডা ট্ৰায়াংগলক ডেভিলছৰ ট্ৰায়াংগল বুলি নাম দিছিল এইকাৰণে দিছিল যে বৰমুডা ট্ৰায়াংগলত যিকোনো জাহাজ হঠাতে ইঞ্জিন কাম নকৰে আৰু ভয়ানক পৰিস্থিতি আহি পৰে তো ৰহস্যময়ভাৱে নোহোৱা হৈ যায় জাহাজ তো ক'ত যায় কোনো নাজানে ইয়াৰ বিষয়ে তো এইকাৰণে বৰমুডা ট্ৰায়াংগলক ডেভিলছৰ ট্ৰায়াংগল বুলিও কোৱা হয় তো আমি কিছুমান ফেমাছ ঘটনা আলোচনা কৰিম মানে যিবোৰ ঘটনা ইতিহাসত মানে উল্লেখযোগ্য ওকে 1942 চনৰ আগষ্ট মাহত আমেৰিকান চৰকাৰৰ এটা সৈনিক বিমান এই বৰমুডা ট্ৰায়াংগলৰ ওপৰেৰে গৈ আছিল হঠাতে কি হয় ৰেডিঅ' ষ্টেচনৰ পৰা তাৰ মানে যিখিনি মানে কি আছে সিগনেল এইখিনি কাটি যায় ঠিক আছে তাৰপিছত কোনো ধৰণৰ খবৰ নোপোৱাৰ কাৰণে কি কৰে দুদিন পিছত আমেৰিকান চৰকাৰৰ পৰা এটা ৰেস্কিউ টিম পঠোৱা হয় ঠিক আছে বিচৰাৰ কাৰণে কিন্তু তাৰপিছত ৰেস্কিউ টিমৰো কোনো ধৰণৰ খবৰ পোৱা নাযায় ঠিক আছে তাৰপিছত আৰু এটা ঘটনা ঘটে ওকে সেম একেই ঘটনা ঘটে 1942 চনৰ ডিচেম্বৰ মাহত আমেৰিকান চৰকাৰ এটা সৈনিক বিমান এই বৰমুডা ট্ৰায়াংগলৰ ওচৰতে গৈ আছিল হঠাতে সেই বিমানখনৰ কোনো ধৰণৰ খবৰ পোৱা নাই তাৰ কাৰণে আৰু তাৰপিছত আৰু এটা ৰেস্কিউ টিম পঠোৱা হয় যাৰ খবৰ লোৱাৰ কাৰণে কিন্তু এই ৰেস্কিউ টিমৰো খবৰ পোৱা নাই ওকে কেৱল এজন ব্যক্তিয়ে 1970 বৰমুডা ট্ৰায়াংগলৰ পৰা উভতি আছিল এই ব্যক্তিজনৰ নাম আছিল বুৰুজ জাৰ্মান মানুহজন এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল বৰমুডা ট্ৰায়াংগলত তাই এটা পত্ৰিকাত মানে প্ৰকাশ কৰিছে যে যেতিয়া তাই বৰমুডা ট্ৰায়াংগলৰ ওপৰত কিছু নিজৰ বিমানখন আছিল মানে ব্ৰুক জাৰ্মানৰ বিমানখন তেতিয়া হঠাতে বহুত ক'লা মেঘ ভৰি পৰিছিল তাৰ মানে বিমানখনৰ সন্মুখত আৰু মেঘ শেষ নহৈ আছিল ওকে তো হঠাতে বিজুলী ঢেৰেকণিৰ শব্দ আৰু তাৰ মানে বিমানখনৰ উপকৰণসমূহ ভালদৰে কাম কৰা নাই কিন্তু তাৰ মেনুৱেল চিষ্টেমখন কাম কৰিছিল বিমানখনৰ হঠাতে তাৰ বিমানখনৰ বহুত স্পীড বাঢ়ি গৈছিল আৰু হঠাতে এটা নৰ্মাল পৰিস্থিতি পাইছিল আৰু তাত কি হৈছিল নিজৰ বিমানখন লেণ্ড কৰিছিল লেণ্ড কৰাৰ পিছত দেখা যায় তাৰ জাহাজখন 3 মিনিটত 300 কিলোমিটাৰ যাত্ৰা অতিক্ৰম কৰিছে ওকে তো 1 ঘণ্টাত কিমান হ'ব 3000 কিলোমিটাৰ হ'ব তো এনেকৈ স্পীড মানে যিবোৰ মানে সৈনিক মানে বিমান আছে সেইবোৰ মানে যাত্ৰা অতিক্ৰম কৰে বা মিছাইল বা ৰকেট এনেকুৱাই হয় এইবোৰ কি হয় এনেকৈ স্পীডত গতি কৰে ওকে এইবোৰ ৰহস্যময় ঘটনাৰ কাৰণে বহুত মানুহে বৰমুডা ট্ৰায়াংগলৰ সাপিতে ভূতীয়া ঠাই বা ছুপাৰ নেচাৰেল প্লেচ বুলি কৈছিল কিন্তু ইয়াৰ কোনো চাইণ্টিফিক কাৰণ নাই আৰু মই এতিয়া চাইণ্টিফিক কাৰণ ইয়াৰ বিষয়ে আলোচনা কৰিম তো ইয়াৰ কেইবাটাও কাৰণ আছে তো সম্পূৰ্ণকৈ ভিডিঅ'খন চাই থাকক ওকে তো প্ৰথম কাৰণ হৈছে যে এটা মানে বৰমুডা ট্ৰায়াংগলত এটা জ্বালামুখী আছে ওকে এই জ্বালামুখী থকাৰ কাৰণে কি হয় এই যিটো মিথেন গেছ ওলায় মানে জ্বালামুখীৰ পৰা তাৰ কাৰণে কি হয় এই যিটো সাগৰৰ নৰ্মাল পানী আছে তাৰ ডেন্সিটিটা বহুত কমাই দিয়ে মানে ঘনত্ব বহুত কমাই দিয়ে তাৰ কাৰণে জাহাজ বহু মানে সহজতে ডুবি যায় আৰু তাত মানুহো সাঁতুৰিব নোৱাৰে নাম্বাৰ 2 বৰমুডা ট্ৰায়াংগলত মানে সৰু পৰ্বত আছে যাৰ কাৰণে বতাহ পৰ্বতবোৰক ঠেকা খাই ঠিক আছে এটা চক্ৰকাৰ আকৃতিত মানে গতি কৰে ঠিক আছে বা এনেকুৱা ৰূপ লয় তাৰ কাৰণে কি হয় পানীৰ হৰত ঠিক আছে আৰু ঢৌ বেছিকৈ ওপৰত উঠে তাৰ কাৰণে সহজতে জাহাজ ডুবি যায় নাম্বাৰ 3 হৈছে যে আটলান্টিক মহাসাগৰত থকা বৰমুডা ট্ৰায়াংগলত মানে যিটো সাগৰ আছে ঠিক আছে আটলান্টিক মহাসাগৰ তাৰ মানে সাগৰত তলিত কিছু পৰ্বত আছে পৰ্বতৰ শিখৰবোৰত হঠাতে মানে জাহাজবোৰ মানে খুন্দা খাই জাহাজবোৰ ডুবি যায় ওকে নাম্বাৰ 4 হৈছে হেক্সাহেনাল ক্লাউডটো মানে সৰভুজ আকৃতি দেখা তো ইয়াৰ ভিতৰত 50 কিলোমিটাৰ এৰিয়া আগুৰি থাকে আৰু ইয়াৰ ভিতৰত বহুত স্পীডত বতাহ গতি কৰি থাকে তো 1 ঘণ্টাত 50 কিলোমিটাৰ ঠিক আছে ইয়াৰ যে বিপৰীত দিশত কোনো বিমান বা যদি জাহাজ আছে জাহাজ যদি আহে তাক ভাঙি একদম
ভাঙি নষ্ট কৰি দিয়ে আৰু সফালে যদি আহে জাহাজখনত মানে স্পীড বহুত বঢ়াই দিয়ে অ'কে। আৰু নাম্বাৰ 5 যিটো হৈছে মানে আকাশত থকা বিজুলী আৰু ঢেৰেকনিৰ শব্দৰ কাৰণে বজ্ৰপাতৰ কাৰণে কিবা বিমানবোৰ কি হয় হঠাতে উপকৰণবোৰ নষ্ট হৈ যায়, মানে আহিলাসমূহ নষ্ট হৈ যায়, যাৰ কাৰণে মানে ৰেডিঅ' ষ্টেচনৰ পৰা কি হয় মানে যিটো কানেকশ্যন থাকে সেইবোৰ কানেকশ্যন ভাঙি যায় বা কাটি যায়, তাৰ কাৰণে কি হয় হঠাতে ক্ৰেছ হৈ যায় বিমানখনৰ অ'কে। মোৰ চেনেলত যিকোনো টপিকৰ ওপৰত সাইন্টিফিক কাৰণ কি এই বিষয়ে আলোচনা করবার ইয়ার লজিক্যাল এনসারকে লজিক্যাল এনসারে আলোচনা করতো। যদি ভিডিও ভাল লাগে থাকে মোর চ্যানেলত তো মোর চ্যানেল সাবস্ক্রাইব করা, লাইক করা, ওকে, বন্ধুগুলোর লগত শেয়ার করা। বাই।